গুড মৰ্নিং ৰাতিপুৱা মৰ্নিং আমি এইটো হোম ষ্টেতে আছিলোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰি ৰেডি হ'লোঁ ৰেডি হৈ পিনে এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া আমাৰ বাইকবিলাক লাইন আপ কৰা হৈ গৈছে এতিয়া 8টা বাজি গ'ল অলমষ্ট আমি এতিয়া আনিলৈ বুলি ওলাম ইয়াৰ পৰা 100 কিলোমিটাৰমান আছে 3 ঘণ্টামান লাগিব 3 ঘণ্টামানত পাই যাম ইয়াৰ আগৰ ব্লগটোত আপোনালোকে দেখিছে আমি মাইডিয়া পাওঁতে আন্ধাৰ হৈ গৈছিলে মাইডিয়াৰ পৰা আমি সেই ৰাতি মাইডিয়াৰ পৰা প্ৰায় আমি 60 কিলোমিটাৰমান আহিলোঁ 60 কিলোমিটাৰমান আহি এই কানলি বোলা জেগাডোখৰতে আছিলোঁ আপোনালোকে পিছত কেতিয়াবা আহিলেও এই জেগাডোখৰত থাকিব পাৰিব ইমান কষ্টলি নহয় এই জেনুইন প্ৰাইজতে ধুনীয়াকৈ থাকি খাই বৈ থাকিব পৰা যায় আৰু মোৰ লগৰটো কালি এক্সিডেণ্ট হৈছিলে অলপ দেখিছিলে দুখ পাইছিলে সেয়া মোৰ আগত গৈ আছে এই দিব্য বাৰু তাৰ এতিয়া সব ঠিকে আছে আৰু এটা কথা মই মন কৰিছোঁ যে এই আনিনিলৈ যোৱা ৰাস্তাটোত মানে ঢেৰ লেণ্ডশ্লাইড হয় তোমাৰ ইয়াৰ পাহাৰটো অলপ মাটিৰ পাহাৰ মানে বৰ এটা বেছি টান হিলৰ নহয় বৰষুণ দিলেই লেণ্ডশ্লাইড হয় এইবিলাক আপোনালোকে দেখিছে এই ৰাস্তাবিলাক কিমান লেণ্ডশ্লাইড হয় গভৰ্ণমেণ্টে বনাই আছে ৰাস্তাটো কিন্তু লেণ্ডশ্লাইড হৈ হৈ মানে মাজে মাজে ভাগি ভাগি যায় বহুত জাগাতে মিনিমাম 10-12 জাগাত আপোনাৰ দেখিব ডাঙৰ ডাঙৰ লেণ্ডশ্লাইড হৈ আছে আমি এতিয়া বাৰু আমি অহাৰ দিনত ৰ'দে দি আছিলে ৰ'দ দি থকাৰ কাৰণে ইমান এটা অসুবিধা হোৱা নাই লেণ্ডশ্লাইড হোৱাৰ কাৰণে এনেদৰে ৰাস্তাটো মানে ব্লক হৈ যায় আৰু এনেকৈ বাইপাছ কৰি যাবলগীয়া হয় এই বাইপাছ কৰি যাবলগীয়া ৰাস্তাডোখৰে মানে বহুত এক্সট্ৰিম লেভেলত বেয়া আপোনালোকে দেখিছে ভিডিঅ'ত কিমান বেয়া ৰাস্তাবিলাক জেগাই জেগাই সেইটো কাৰণে মইতো আপোনালোকক ৰিকমেণ্ড কৰিম যে পৰাপক্ষত আপোনালোকে হেৰি লৈ আহক বাইকতে আহক গাড়ী লৈ নাহিব গাড়ী লৈ আহিলে কষ্ট বহুত গাড়ী হ'লেও মানে ভাল গাড়ী আনিব পাৰিব ধৰি লওক XUV লেভেলৰ গাড়ী যোনবিলাক ধৰি লওক 4x4 বা নহ'লে XUV এইবিলাক আনিলে ভাল হ'ব নৰ্মেল সৰু সুৰা গাড়ী আনিলে নিজৰে লোকচান হৈ যাব জাগাবিলাক কিন্তু দেখিবলৈ বৰ ধুনীয়া কিন্তু ৰোডৰ কণ্ডিশ্যন এতিয়ালৈকে বহুত বেয়া বুলি ক'ব পাৰি বহুত বেয়া চলি আছে চাওকচোন কিমান লেণ্ডশ্লাইড হৈছে বতৰ ভাল হৈ থাকোঁতে আমাৰ এনেকুৱা অৱস্থা যদি বৰষুণ দিলে হয় কেনেকুৱা এক্সট্ৰিম কণ্ডিশ্যন হ'ল হয় আপোনালোকে ভাবি চাওক পাহাৰত অহাটো এইটোৱে মজা ব'লক আপোনালোকক যি হয় যি দেখোঁ আপোনালোকক দেখাই যাম কিন্তু জাগা যোনটো ভিউ সেইটো বহুতে বেছি ধুনীয়া আৰু এটা কথা কয় নহয় তুমি কোনোবা এটা ডেষ্টিনেশ্যনলৈ গৈ আছা সেই ডেষ্টিনেশ্যনলৈ যোৱা টাইমটো তাৰ ৰাস্তাটো তাৰ মেমৰিখিনি তাৰ প্ৰব্লেমবিলাক সেইবিলাক বেছি মেমৰেবল গোটেই জাৰ্ণিটোত সেইটো কাৰণে মই কওঁ যে যেতিয়াই টাইম পোৱা তেতিয়া নিজৰ বাইক লৈ ওলাই আহা ফুৰা নতুন নতুন জেগা নতুন নতুন কথা শিকা এনজয় এভৰি মোমেণ্ট এতিয়া আহি পাই গ'লো আনিনি তাৰপিছত আমি আজি ইয়াতে থাকিম বেক সাইডে আপোনালোকে ইয়াত ভালকে ধৰিব পৰা নাই মই বেক কেমেৰা কৰিলে তেতিয়া পিছত দেখাই দিম তাত লিখা আছে আনিনি বুলি জাৰ্চি
ইয়াক চিনাকি কৰি দিছোঁ, ই দিব্য মোৰ লগৰ। আপোনাক আমাৰ ৰুমৰ ভিতৰখিনি দেখাওঁ আহক। এতিয়া আপোনালোকক আমাৰ ৰুমৰ ভিতৰখিনি দেখাই লওঁ আমি। ধুনীয়াই আছে কটেজটো, ৰুমবিলাকো কণ্ডিশ্যন ভালে, পৰিৱেশটো ভাল লাগিব থাকি। আমাৰ এইটো এই 3 নম্বৰ ৰুমটো আমাৰ হয়। আহক মোৰ ভিতৰত। সেয়া আমাৰ অভি শুই আছে, আমাৰ মিষ্টাৰ অভি। এইটোৱে আমাৰ ৰুমৰ কণ্ডিশ্যন। আমি কালি য'ত আছিলোঁ তাৰ পৰা আনিনিলৈ 100 কিলোমিটাৰ আছিল, কিন্তু 100 কিলোমিটাৰ আহোঁতে আমাৰ আজি 4 ঘণ্টা লাগি গ'ল। ৰাস্তাৰ কণ্ডিশ্যন মাজে মাজে বহুতেই বেয়া, আপোনালোকে ভিডিঅ'ত দেখিবই। তাকে এতিয়া আমি ফ্ৰেছ হৈ লওঁ অলপ, তাৰপিছত আমি এতিয়া ক'ত যাম অভি? জেগাটোৰ নাম কি আছিলে? চিবু কেম্প। আমি অলপ পিছত ফ্ৰেছ হৈ চিবু কেম্প যাম, আপোনালোকক দেখাম, চাই থাকিব। 2 hours later. আমি ফ্ৰেছ হৈ এতিয়া ভাত পানী খাই ওলালোঁ। আমি অলপ ফুৰিবলৈ যাওঁ, বাকী ক'ত ক'ত যাওঁ বাকী আপোনালোককতো দেখাই থাকিম। আমাৰ বাকী অলপ ৰাইজটো আগতে গ'ল, ব'লক আমাৰ লগত চাই যাম। মৰ্ণিঙৰ পৰা USD এডভেঞ্চাৰত আহি আছিলোঁ, এতিয়া মই অলপ চিট সলাইছোঁ। এতিয়া KTM 390ত বহিলোঁ। এতিয়া ব'লক এতিয়া চিগু কেম্পলৈ গৈ থাকিম, আপোনালোকক দেখাই গৈ থাকিম বাটৰ কিমান ধুনীয়া ধুনীয়া ভিউবিলাক পায়। আগলৈ চাওকচোন পাহাৰটো কেনেকুৱা লাগিছে বাৰু, গছ গছনি নথকা মানে এটা সৰু ঘাট টাইপৰ মানে পাহাৰ। কাশ্মীৰ টাইপৰ এটা ভাইব আহিছে নাই বাৰু পাহাৰটো দেখি, তেনেকুৱা টাইপৰ অলপ। আমি এতিয়া চিবু কেম্পলৈ আহি আছিলোঁ, তাকে পাওঁগৈ নাপাওঁ সন্ধিয়া হোৱাৰ আগত। সন্ধিয়া হোৱাৰ আগতহে পালে আমি গোটেই ভিউখিনি পাম, তাকে ভাবি আছোঁ। এতিয়া তালৈ আহি থাকোঁতে মাজতে বাটত ৰৈ দিলোঁ, ইমান ধুনীয়া ভিউ দেখিছে। এইটো টিলা চাওক আপোনালোকে, আপোনালোকে ভিডিঅ'ত কিমান ফিল কৰিব পাৰিছে নাজানো, কিন্তু ৰিয়েল লাইফত বহুতেই বেছি ধুনীয়া জেগাটো, ফিদা হৈ গৈছে। আমি এতিয়া আহি পাই গ'লোঁ চিবু। নাজাৰা চাওক, নাজাৰা। ৱেলকাম টু আনিনি। আমি আহি পাই গ'লোঁ ফাইনেলি চিবু কেম্প আনিনি। চাওক কিমান ধুনীয়া ভিউ, এইপিনে নদী, এইপিনে বনাই আছে চিবু কেম্প সৌটো। এতিয়া মই অকণমান নদীৰ পাৰলৈ আহিলোঁ, মই ওচৰত গৈ বা আপোনালোকক ভালকৈ দেখাম ক'ত কি কেনেকৈ আছে। আৰু এইপিনে ওপৰত ভিডিঅ'ত ধৰিব পাৰিছে নাই ৱাটাৰফল, এইটো ইমান ধুনীয়া। এনেকুৱা বহুতে বেছি ধুনীয়া জেগা হয়, আপোনালোকো আহিব ইয়ালৈ। কিন্তু ৰাস্তাটো এতিয়া যথেষ্ট বেয়া হৈ আছে, সেইবাবে গাড়ী লৈ অহাটো বৰ এটা ভাল নহ'ব মোৰ মতে। বাইক লৈ আপোনালোকে আৰামছে আহিব পাৰে। গাড়ীত অলপ ৰাস্তাটো মাজে মাজে বহুতে বেয়া, মানে এক্সট্ৰিম লেভেলত বেয়া হৈ আছে মাজে মাজে, লেণ্ডশ্লাইড হৈ। সেইটো কাৰণে মই ৰেকমেণ্ড কৰিম যে আপোনালোকে আহিলে বাইক লৈ আহিব। কিন্তু জাগা ভিউ আল্টিমেট, মানে কৈছোঁ নহয় ইমানেই ধুনীয়া, আপোনালোকে আহিলে দিল খুচ হৈ যাব। চাওক এতিয়ালৈকে হয়তো অ'পেন হোৱা নাই এখন, জানুৱাৰী মানৰ পৰাহে অ'পেন হ'ব। ইমেজিন কৰকচোন ৰাতিপুৱা শুই উঠি চকুৰ আগত এনেকুৱা এটা যদি ভিউ হয়, থাকিয়ে কেনেকুৱা এটা ভাল লাগিব। ৰিজৰ্টখন বাৰু বহুতে বেছি ধুনীয়া হয়। ব'লক আমি ইয়াৰ কেয়াৰটেকাৰৰ পৰা সুধিম যে কেতিয়াৰ পৰা এইখন অ'পেনিং হ'ব, কিনো কয় আপোনালোকে শুনক। बोल दीजिए ये अभी जनवरी से शुरू होगा नहीं क्या ये, अभी फसला नहीं हुआ है ना अभी तो। हाँ हाँ वो अभी तो वो वर्ल्ड का एरिया है ना, हाँ इसीलिए फसला नहीं हुआ है। जब फसला होगा ना हाँ उसी टाइम में जनवरी से शुरू होगा नहीं क्या, खुलेगा उसी टाइम।
ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ, বহুত কিবা কিবি কৰিলোঁ। এতিয়া আগত এটা ধুনীয়া ৱাটাৰফল আছে বোলে, তাক এবাৰ চাবলৈ যাওঁ। ব'লক দেখুৱাই যাম যদি ধুনীয়া হয় আৰু যদি আন্ধাৰ হোৱাৰ আগত পাওঁগৈ তাত। এতিয়া ইয়ালৈ বাই বাই। আমি এতিয়া ৰিজৰ্টখনৰ পৰা ওলাইছোঁ। এতিয়া সেই আগৰ ৱাটাৰফল এটা আছে তালৈ বুলি গৈ আছোঁ। আন্ধাৰ এতিয়ালৈকে হোৱা নাই, চাওঁ ৱাটাৰফলটো পোৱালৈকে আন্ধাৰ হয় নে নাই। আন্ধাৰ নোহোৱাৰ আগত গৈ পালে ভাল লাগিলে হয়, কি হয় এতিয়া তাকে। আমি এতিয়া হওঁ আগত থকা ৱাটাৰফলবিলাক গৈ আছোঁ। 10 কিলোমিটাৰমান আছে ইয়াৰ পৰা। ৱাটাৰফলটো চাব আহিছিলোঁ, কিন্তু ৱাটাৰফলটোৰ কাৰণে ট্ৰেকিং কৰি যাব লাগিব। এতিয়া ৰাতি আন্ধাৰ হ'ল ন, ট্ৰেকিং কৰি যোৱাটো পচিবল নহ'ব, সেইবাবে আজি নাযাওঁ আৰু। সেইটো ৱাটাৰফলটো দেখিছে, বহুত ট্ৰেকিং কৰিব লাগিব, সেইটো কাৰণে এতিয়া নাযাওঁগৈ আৰু। এইটো ৱাটাৰফলটোৰ নাম মাও। আপোনালোকে যদি ইয়ালৈ আহে তেন্তে, যদি দিনতে আহে তেন্তে আপোনালোকে যাব পাৰিব তাত। চিগু কেম্পৰ পৰা ঘূৰি অহাৰ টাইমতে আমি সকলোৱে প্লেনিং কৰিলোঁ আজি 5 ছেপ্টেম্বৰ টিচাৰ্ছ ডে'। টিচাৰ্ছ ডে' চেলিব্ৰেশ্যনৰ কাৰণে ছাৰক ছাৰপ্ৰাইজ এটা দিম বুলি, সেইমতে কাম। A few moments later. লাইট পৰা থাকিব, লাইট পাই যাবা। লাইট এভেল ফেল। উপপা দিয়ে ঐ। আৰে এইবিলাক ইউনিক হ'ব না আজি। মই ছাৰক ফেচটো ফকাছটো কৰি দিছোঁ। আচ্ছা। 1 2 3 হ্যাপি টিচাৰ্ছ ডে। বঢ়িয়া মজা। হ্যাপি টিচাৰ্ছ ডে ছাৰ। কিনো দিম আৰু যি পাইছোঁ। এই এনেকুৱা আলাইথানি জেগাত বাহিৰত তাতে য'ত থাকিবলৈও হোটেল নাই। চবকে দিয়ক।